নমস্কাৰ মই মনিষা কলিতা আপোনালোক সকলোকে আমাৰ এমজি মেখেলা চাদৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো বাকি কেইদিনৰ নিচিনাকে আজিও ধুনীয়া ধুনীয়া মেখেলা চাদৰৰ কালেকশ্যন লৈ আহিছো যেহেতু বিহু আহি গল একেবাৰে অফাৰ প্ৰাইজত কিছুমান কালেকশ্যন আপোনালোকৰ কাৰণে লৈ আহিছো যদি আপোনালোকৰ মন পছন্দৰ হয় তেতিয়াহলে ল'ব পাৰিব আৰু যদি আমাৰ কাপোৰবিলাক চাই আপোনালোকে ভাল পাইছে তেতিয়াহলে ধুনীয়াকৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু আপোনালোকৰ যিবিলাক ৰিলেটিভ থাকে ওচৰে পাজৰে আপোনালোকে তেহেতসকলৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰি আমাৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব পাৰিব আৰু যেহেতু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে আপোনালোকে শেষলৈকে সুন্দৰকৈ চাই থাকিব ফাৰ্ষ্ট মই ধুনীয়া টচ কটনৰ কাপোৰৰ পৰা আৰম্ভ কৰিছো যেহেতু বৰ ধুনীয়া ধুনীয়া কালাৰত এইবিলাক আহি গৈছে এইটো ফাৰ্ষ্ট মই লৈছো মেহেন্দি কালাৰ য়েলো এণ্ড ব্লেক কালাৰত কাম কৰা পাব কালাৰ কম্বিনেশ্যনো যথেষ্ট ধুনীয়া আছে কাপোৰখিনি পিন্ধিবলৈও বহুত বেছি আৰামদায়ক হয় দেখিবলৈ পুৰা ব্ল্যাক টচৰ নিচিনাই হয় কিন্তু এইখিনি পাউলাৰ ফিনিশিঙত থকা টচ কটনৰ জৰা বহুতেই বেছি সুন্দৰ আছে গোটেই চাদৰৰ বডি ভাগত দেখিছেনে আপোনালোকে এনেকুৱা গছ বুটাৰ কাম কৰা পাব আৰু আচলত এনেকুৱাকৈ ধুনীয়াকৈ ডিজাইন কৰা হৈছে আচলৰ ডিজাইনটো বহুত বেছি ভাল পাব কাপোৰযোৰ আৰু এইখিনি কাপোৰ দেখিবলৈ পুৰা ব্ল্যাক টচৰ নিচিনাই হয় কিন্তু পাউলাৰ ফিনিশিঙৰ হয় টচ কটনৰ জৰা ব্লাউজৰ হাতত এটা সিম্পল পাৰি কাম কৰা পাব এখন দেখিব মেখেলাখনো ধুনীয়াকৈ ওপৰলৈকে এনেকে বুটাৰ কাম কৰি দিয়া হৈছে লগতে সিলাই ৰাখি থোৱা আছে ৰেডি টু ওয়্যাৰ আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব মাত্ৰ 800 টকা যদি কুৰিয়াৰ কৰি ল'ম বুলি ভাবিছে শিপিং চাৰ্জটো এক্সট্ৰা কৰি দিব লাগিব আৰু এযোৰ দেখাইছো বহুতে বেছি ধুনীয়া আছে এযোৰ চাব পাৰে পাৰ্পল এণ্ড এইটো চাওক পাৰ্পল ব্লু এণ্ড য়েল্লোত কাম কৰা হৈছে এইটো থাকিব আচল ভাৰ্চনটো ধুনীয়া হয় পাৰিটো এনেকে সিলাই ৰাখি থোৱা হৈছে ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 850 টকা সৰি মোৰ দামটো আগতে কোৱাত ভুল হৈছিলে এটো আপোনালোকে 850 টকাত ল'ব পাৰিব এখন দেখিব মেখেলাখন ধুনীয়াকৈ ওপৰলৈকে বুটাৰ কাম কৰি দিয়া আছে এইটো ব্লাউজ পিস থাকিব যদি এইযোৰ কাপোৰ আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব 850 টকা শিপিং এক্সট্ৰা থাকিব আৰু আপোনালোকক আমি জনাই দিছো যে এইকেদিন আমি পোষ্ট অফিচৰ অৰ্ডাৰসমূহ লোৱা নাই ডিটিডিসি কুৰিয়াৰ আৰু বা মাৰুতি কুৰিয়াৰ সাৰ্ভিস যোগে আপোনালোকে কাপোৰখিনি ল'ব পাৰিব এইটো দেখাইছো এইটো ডাৰ্ক গ্ৰীন ব্লেক আৰু য়েল্লোত কাম কৰা পাব এইখন হৈছে চাদৰৰ আপোনালোকে অল বডি পুৰা খন এনেকে বুটাৰ কাম কৰা পাব আৰু পুৰা ৰেডি টু ওয়্যাৰ আছে পাৰিখিনি এনেকে সিলোৱা হৈ আছে দহি কৰা থাকিব চাদৰখনত লগতে ব্লাউজ পিসটো দেখাই দিছো এইটো থাকিব ব্লাউজ পিস ব্লাউজৰ হাতত এটা সিম্পল পাৰি কাম কৰা পাব আৰু ইখন দেখিব ইয়াৰে মেখেলাখনো ধুনীয়াকৈ বহুতখিনি ওপৰলৈকে এনেকে বুটাৰ কাম কৰি দিয়া হৈছে যদি এইযোৰ কাপোৰ আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰিনশ্বট ৰাখিব পাৰিব 850 টকা শিপিং এক্সট্ৰা ৰাখিব আৰু এযোৰ দেখাইছো এইটো মাৰুন য়েল্লো আৰু গ্ৰীনত কাম কৰা পাব এখন দেখিব ইয়াৰে চাদৰখনো ধুনীয়া একদম হেভিকৈ কাম কৰা হৈছে অল বডি আপোনালোকে পুৰা এনেকুৱা গছ বুটাৰ কাম কৰা পাব পুৰা চাদৰৰ এটো পাৰিটো এনেকে সিলোৱা হৈছে দহি কৰা থাকিব ৰেডি টু ওয়্যাৰ হয় গুটেখিনি কাপোৰে ব্লাউজৰ হাতত এটা এনেকুৱা সিম্পল পাৰি কাম কৰা পাব খুবেই বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন দেখিব ইয়াৰে মেখেলাখনো ধুনীয়াকৈ সিলাই ৰাখি থোৱা আছে যদি আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব মাত্ৰ 850 টকা কুৰিয়াৰ চাৰ্জ এক্সট্ৰা ৰাখিব এবাৰ কেজমান হোৱাইটত কাপোৰ দেখাব লৈছো এইখিনি ৱাছ কটনৰ জোৰা প্ৰিমিয়াম কোৱালিটিৰ ৱাছ কটনৰ জোৰা হয় একদম ধুনীয়া আছে মাল্টি কালাৰ কাম কৰা এখন দেখিব চাদৰখন গোটেই বডি ভাগ দেখিছিলে ইমান ধুনীয়াকৈ বুটাৰ কাম কৰা হৈছে একদম ধুনীয়া আছে পিংক ৰয়েল ব্লু আৰু য়েল্লো কালাৰত কাম কৰা পাব আচলৰ কামখিনি এনেকে ৰয়েল ব্লু আৰু পিংকত সিলভাৰ গুণৰ মাজে মাজে মিনা কৰি দিয়া হৈছে এইখিনি কাপোৰ পুৰা ৰেডি টু ওয়্যাৰ আপোনালোকে ল'ব পাৰিব ব্লাউজৰ হাতত এটা সিম্পল পাৰি কাম কৰা পাব লগতে মই মেখেলাখন দেখাই দিছো মেখেলাখনো আপোনালোকে ধুনীয়াকৈ একেবাৰে ওপৰলৈকে বুটাৰ কাম কৰি দিয়া পাব যদি ৰেডি টু ওয়্যাৰ এই কাপোৰযোৰ আপোনালোকৰ মন পছন্দ হৈছে ল'ব পাৰিব মাত্ৰ 800 रुपीस কুৰিয়াৰ চাৰ্জ এক্সট্ৰা থাকিব আপোনালোকে ডিটিডিসি কুৰিয়াৰ বা মাৰুতি কুৰিয়াৰ সাৰ্ভিস যোগে ল'ব পাৰিব আৰু এযোৰ দেখাইছো যথেষ্ট ধুনীয়া আছে অল বডি আপোনালোকে এনেকুৱা মাল্টি কালাৰ বুটাৰ কাম কৰা পাব ৰেড গ্ৰীন এণ্ড য়েল্লোত কাম কৰা পাব বডি ভাগত ইয়াৰে যিটো আচলৰ কামটো কৰা আছে ৰেড এণ্ড গ্ৰীনত কাম কৰা পাব সিলভাৰ গুণৰ মাজে মাজে ধুনীয়াকৈ মিনা কৰি দিয়া হৈছে ব্লাউজৰ হাতত এটা সিম্পল এনেকুৱা পাৰি কাম কৰা পাব যথেষ্ট মৰম লগা হয় কাপোৰযোৰ লগতে মেখেলাখন দেখাইছো
এখন দেখিব ইয়াৰে মেখেলা একেবাৰে ওপৰলৈকে এনেকৈ হেভি কাম কৰা হৈছে মেখেলাখন এখন দেখিব চাদৰ যদি এইযোৰ কাপোৰ আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব 800 টকা শ্বিপিং এক্সট্ৰা থাকিব আৰু এযোৰ ধুনীয়া মেহেন্দি কালাৰ বেবি পিংক আৰু য়েল্লোত কাম কৰা কাপোৰ এযোৰ দেখাইছো এখন দেখিব ইয়াৰে চাদৰখন অল বডি আপোনালোকে এনেকুৱা ধুনীয়া মাল্টি কালাৰ বুটাৰ কাম কৰা পাব ৰেডি টু ওৱেৰ হয় গোটেইখিনি কাপোৰে ব্লাউজৰ হাতত এটা সিম্পল এনেকুৱা পাৰি কাম কৰা পাব লগতে মেখেলাখন দেখাই দিছো এখন দেখিব মেখেলা একেবাৰে হেভি কাম কৰা হৈছে ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে এইযোৰ কাপোৰ যদি আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব মাত্ৰ 800 টকা শ্বিপিং এক্সট্ৰা আহি যাব আৰু দুযোৰ আছে হোৱাইটত এইটো আছে মাৰুন বটল গ্ৰীণ আৰু আপোনালোকে য়েল্লোত কাম কৰা পাব সিখন দেখিব ইয়াৰে চাদৰখন অল বডি দেখিছেনে ইমান ধুনীয়াকৈ পুৰা মাল্টি কালাৰ কাম কৰা হৈছে লগতে আচলত আপোনালোকে সিলভাৰ গুণাৰ মাজে মাজে এনেকুৱা বটল গ্ৰীণ কাম কৰা পাব ৰেডি টু ওৱেৰ হয় গোটেইখিনি কাপোৰ এইটো দেখিব ব্লাউজ পিচ ব্লাউজৰ হাতত এটা সিম্পল পাৰি কাম কৰা হৈছে লগতে মই মেখেলাখন দেখাই দিছো ইখন আছে মেখেলাখনো ধুনীয়াকৈ ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে যদি এইযোৰ কাপোৰ আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব মাত্ৰ 800 টকা শ্বিপিং এক্সট্ৰা আহি যাব আৰু এযোৰ দেখাইছো এইযোৰ বৰ ধুনীয়া আছে পাৰ্পল য়েল্লো আৰু গ্ৰীণত কাম কৰা পাব এখন দেখিব ইয়াৰে চাদৰখন একদম ধুনীয়া আছে পুৰা মাল্টি কালাৰ দেখিছেনে ইমান খনকৈ বুটাৰ কাম কৰি দিয়া হৈছে লগতে ইয়াৰে আচলখনত আপোনালোকে সেউজীয়া আৰু বেঙুনীয়া ৰঙত এনেকৈ ধুনীয়া মিনা কৰা পাব সিলভাৰ গুণাৰ মাজে মাজে ব্লাউজৰ হাতত এটা সিম্পল মৰম লগা পাৰি এটা কাম কৰা পাব আৰু লগতে মই ইয়াৰে মেখেলাখন দেখাই দিছো মেখেলাখনো ধুনীয়াকৈ ওপৰলৈকে বুটাৰ কাম কৰি দিয়া আছে এইযোৰো যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰিব এবাৰ আকৌ যেহেতু বিহু আহিছে বিহুৰ কাৰণে টচ কটনৰ এনেকুৱা মুগা ৰঙৰ কাপোৰ বহুতে যেহেতু বিচাৰি থাকে আপোনালোকক টচ কটনৰ দুটা কালেকশ্যন দেখাই দিছো আগতে এটা দেখাইছো এবাৰ এটা দেখাইছো এইটো আছে গোলাপ ফুল ডিজাইনত বৰ ধুনীয়া আছে মুগা ৰঙতে হয় পুৰা মাল্টি কালাৰ এনেকৈ কাম কৰা পাব ৰেডি টু ওৱেৰ গোটেইখিনি কাপোৰে ইয়াৰে আপোনালোকক মই ব্লাউজ পিচ মেখেলা দেখাই দিছো এইটো থাকিব ব্লাউজ পিচ ব্লাউজৰ হাতত এটা সিম্পল পাৰি কাম কৰা হৈছে লগতে মেখেলাখন দেখাই দিছো ধুনীয়াকৈ এনেকৈ ওপৰলৈকে বুটাৰ কাম কৰি দিয়া হৈছে চাওকচোন ইখন দেখিব ইয়াৰে মেখেলা এইযোৰ কাপোৰো যদি আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰিব মাত্ৰ 800 টকা শ্বিপিং এক্সট্ৰা থাকিব আৰু এযোৰ দেখাইছো পাৰ্পল কালাৰত পাৰ্পল হোৱাইট এণ্ড গ্ৰীণত কাম কৰা পাব এইখন দেখিব ইয়াৰে চাদৰখন আচল ভাগ যথেষ্ট হেভিকৈ কাম কৰা হৈছে বহুত বেছি মৰম লগা হয় কাপোৰযোৰ লগতে ইয়াৰে ব্লাউজ পিচটো দেখাইছো এইটো দেখিব ইয়াৰে ব্লাউজ পিচ আৰু মেখেলাখন দেখাই দিছো ধুনীয়াকৈ ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে এইখন দেখিব ইয়াৰে মেখেলা এইযোৰ কাপোৰো যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰিব 800 টকাত আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব শ্বিপিং এক্সট্ৰা থাকিব ডিটিডিচি কুৰিয়াৰ বা মাল্টি কুৰিয়াৰ ছাৰ্ভিচ যোগে আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব আৰু এযোৰ দেখাইছো এখন আছে মাৰুন গ্ৰীণ এণ্ড হোৱাইটত কাম কৰা যদি এইযোৰ কাপোৰ আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব এইটো হৈছে ব্লাউজ পিচ আৰু এইখন দেখিব ইয়াৰে মেখেলাখনো ধুনীয়াকৈ বুটাৰ কাম কৰি দিয়া হৈছে ওপৰলৈকে ভাল লাগিলে এইযোৰ কাপোৰৰ স্ক্ৰীনশ্বট ৰাখিব পাৰে মাত্ৰ 800 টকা শ্বিপিং এক্সট্ৰা আহি যাব এযোৰ পিংক এণ্ড হোৱাইট কাম কৰা দেখাইছো ইখন হৈছে ইয়াৰে চাদৰখন যথেষ্ট ধুনীয়া হয় আহল বহলো আছে কাপোৰখিনি এইটো চাওকচোন অল বডি আপোনালোকে এনেকুৱা বুটাৰ কাম কৰা পাব পুৰা ৰেডি টু ওৱেৰ আছে কাপোৰখিনি দেখিবলৈ বহুত বেছি ধুনীয়া আছে একদম পিয়ৰ টচৰ নিচিনাই লাগে কিন্তু এইখিনি চব পাৱৰলুমৰ কাপোৰে দেখাইছো মই টচ কটনৰ যেহেতু সকলো মানুহে ধৰক টচৰ কাপোৰ এযোৰ একদম বহুত দাম দি কিনে ল'ব নোৱাৰে সেইকাৰণে যিমান পাৰো সকলোৰে সুবিধা হোৱাকৈ কাপোৰখিনি আমি দিবলৈ চেষ্টা কৰি আছো আপোনালোকে যদি ভাল পায় ধুনীয়াকৈ ল'ব পাৰে ইয়াৰে মেখেলাখনো ওপৰলৈকে এনেকৈ বুটাৰ কাম কৰা পাব যদি এইযোৰ কাপোৰো ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব মাত্ৰ 800 টকা শ্বিপিং এক্সট্ৰা আহি যাব এযোৰ দেখাইছো ৰঙা কলা আৰু বগা সূতাৰে কাম কৰা এখন দেখিব চাদৰখন দেখিছেনে পুৰা ধুনীয়া হয় আৰু অল বডি আপোনালোকে বুটাৰ কাম কৰা পাব ইখন আছে ইয়াৰে মেখেলাখনো সুন্দৰকৈ ওপৰলৈকে বুটাৰ কাম কৰা পাব ব্লাউজৰ হাতত আপোনালোকে এনেকুৱা এটা সিম্পল পাৰি কাম কৰা পাব এইযোৰ কাপোৰো যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব মাত্ৰ 800 টকা শ্বিপিং এক্সট্ৰা আহি যাব যেহেতু ইয়াৰে কালাৰ বহুতখিনি আছে আপোনালোকৰ যিটো মন পছন্দৰ হয় সেইটোৱে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব পাৰিব স্ক্ৰীনত আমাৰ নাম্বাৰ দিয়া হৈ আছে 6003000126 এইযোৰ চাব পাৰে স্কাই ব্লু গ্ৰীণ এণ্ড হোৱাইটত কাম কৰা পাব
এইখন হৈছে ইয়াৰে চাদৰ মেখেলা আৰু এইটো থাকিব ব্লাউজ পিচ ব্লাউজৰ হাতত সিম্পল পাৰি কাম কৰা হৈছে যদি এইটো কাপোৰো ভাল লাগিছে স্ক্ৰিনশ্বট ৰাখিব পাৰিব 800 টকা শিপিং এক্সট্ৰা আহি যাব এজোৰ ৰঙা কপাৰ গুণা আৰু সেউজীয়া সূতাৰে কাম কৰা দেখাইছো এইখন হৈছে ইয়াৰে চাদৰখন অল বডি আপোনালোকে এনেকুৱা ধুনীয়া বুটাৰ কাম কৰা পাব এইটো আছে ব্লাউজ পিচ ব্লাউজৰ হাতত সিম্পল পাৰি কাম কৰা হৈছে লগতে এইখন থাকিব মেখেলা মেখেলাখনো যথেষ্ট সুন্দৰ হেভি থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখিব পাৰিব মাত্ৰ 800 টকা শিপিং এক্সট্ৰা আহি যাব লাষ্ট এজোৰ দেখাইছো এইটো টছ কটনৰ খুবেই সুন্দৰ ধুনীয়া আছে কাপোৰযোৰ এখন থাকিব ইয়াৰে চাদৰখন দেখিছেনে যথেষ্ট ধুনীয়া হয় কাপোৰযোৰ আৰু এখন থাকিব ইয়াৰে মেখেলাখনো ধুনীয়াকৈ উপলিকে বুটাৰ কাম কৰি দিয়া পাব লগতে এইটো থাকিব ব্লাউজ পিচ এইযোৰ কাপোৰো যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰিনশ্বট ৰাখিব পাৰিব মাত্ৰ 800 টকা শিপিং এক্সট্ৰা আহি যাব এবাৰ বহুতৰে ডিমাণ্ডত থকা আশী সূতাৰ জোৰা কেইটামান দেখাব লৈছো 500 rupees অনলি যদি আপোনালোকৰ মন পছন্দৰ হয় ল'ব পাৰে এখন দেখিব ইয়াৰে চাদৰখন অল বডি আপোনালোকে সৰু সৰু ধুনীয়া বুটাৰ কাম কৰা পাব এয়া চাওকচোন গোটেই বডি আপোনালোকে ধুনীয়া বুটাৰ কাম কৰা পাব আৰু একদম ধুনীয়া আছে কাপোৰ কেজোৰ পুৰা ৰেডি টু ৱেৰ মাত্ৰ 500 টকাত আপোনালোকে ল'ব পাৰিব ব্লাউজৰ হাততো যেটো পাৰি কাম কৰা হৈছে বৰ ধুনীয়া আছে এয়া চাওকচোন এযোৰ যদি আপোনালোকৰ ভাল লাগিছে 500 rupeesত বুকিং কৰিব পাৰে কুৰিয়াৰ চাৰ্জ এক্সট্ৰা আহি যাব আপোনালোকে ডিটিডিসি কুৰিয়াৰ বা মাৰুতি কুৰিয়াৰ সাৰ্ভিস যোগে ল'ব পাৰিব এটো নতুন কালাৰ এড হৈছে এবাৰ আগতে ব্লু কালাৰ আহিছিলে এবাৰ ব্লু কালাৰ আহা নাই এটো মেহেন্দি কালাৰ এটা নতুনকৈ এড হৈছে এবাৰ ইয়া চাওক এটো আছে মেহেন্দিয়ান কপাৰ গুণাত কাম কৰা অল বডি পুৰা এনেকে বুটাৰ কাম কৰা পাব ৰেডি টু ওয়্যাৰ হয় গুটেখিনি কাপোৰে ইয়াতে মই এখন দেখিব মেখেলাখনো ধুনীয়াকৈ সিলাই ৰাখি থোৱা হৈছে ব্লাউজৰ হাতত বৰ ধুনীয়া এটা ডাঙৰ পাৰি কাম কৰা আছে এজোৰো যদি আপোনালোকৰ মন পছন্দ হৈছে স্ক্ৰিনশ্বট ৰাখিব পাৰিব 500 টকা শিপিং এক্সট্ৰা আহি যাব মৰুন কালাৰটো আহিছে আকৌ যেহেতু এইখিনি কাপোৰ সোল্ড আউট হৈ গৈছিলে মানে বিচাৰি আছে আপোনালোকক ভিডিও যোগে দেখাই দিছো যাৰ যাৰ মন পছন্দৰ হৈছে ল'ব পাৰিব এখন দেখিব চাদৰ ৰেডি টু ওয়্যাৰ পুৰা গুটেখিনি কাপোৰে এখন হৈছে মেখেলা আৰু এটো আছে ব্লাউজ পিচ যদি ইজু কাপোৰ ভাল লাগিছে স্ক্ৰিনশ্বট ৰাখিব পাৰিব 500 rupees অনলি শিপিং এক্সট্ৰা এবাৰ পাৰ্পল কালাৰ দেখাইছো একদম ৰিষ্টক হৈছে লগে লগে খুলি দেখাইছো পুৰা কাঠি খোলাই নাই কাপোৰখিনি ৰেডি হৈ আহাৰ পিছত এটো আছে পাৰ্পল কালাৰ যদি ভাল লাগে স্ক্ৰিনশ্বট ৰাখিব মেখেলা চাদৰ ব্লাউজ পিচ গুটেখিনি अवेलेबल আছে 500 টকাত ল'ব পাৰিব শিপিং এক্সট্ৰা আহি যাব বটল গ্ৰীনটো দেখাইছো বহুতৰে ডিমান্ডিং কাপোৰ এখিনি এখন আছে চাদৰখন ইমান ধুনীয়া পুৰা হেভি থাকিব লগতে ব্লাউজ পিচ মেখেলা দেখাই দিছো এখন আছে মেখেলা আৰু এখন থাকিব ব্লাউজ পিচ যদি ইজু কাপোৰো ভাল লাগিছে স্ক্ৰিনশ্বট ৰাখিব 500 টকা শিপিং এক্সট্ৰা আহি যাব এবাৰ 190 টকাৰ কাপোৰ কেইটামান নতুন কালাৰ আহিছে আপোনালোকক দেখাই দিছো যদি মন পছন্দৰ হয় ধুনীয়াকৈ ল'ব পাৰিব এটো ফাৰ্স্ট দেখাই দিছো মেহেন্দি গ্ৰীন হোৱাইটত কাম কৰা অনলি 190 টকা আৰু এখন দেখিব মেখেলা ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখিব মাত্ৰ 190 টকা শিপিং এক্সট্ৰা আপোনালোকক জনাই দিছো যে এইখিনি অকল প্ৰিন্টেড কটন কাপোৰখিনিহে এটা শিপিংত আপোনালোকে তিনিযোৰ কাপোৰ ল'ব পাৰিব অনলি এইখিনি কটন প্ৰিন্টেড খিনি আগত যিমানখিনি কাপোৰ দেখাইছো সেইখিনি লগত ললে ইয়াৰে শিপিংটো বেলেগ হৈ যাব অনলি যদি আপোনালোকে এনেকুৱা কটন প্ৰিন্টেড জোৰা তিনিটা লয় তেতিয়া হলে এটা শিপিংতে ল'ব পাৰিব এটো দেখাইছো পাৰ্পল এন্ড হোৱাইটত কাম কৰা এখন দেখিব চাদৰ এখন মেখেলা ভাল লাগিলে স্ক্ৰিনশ্বট ৰাখিব বৰ ধুনীয়া ধুনীয়া প্ৰিন্ট আহিছে এইখিনি কাপোৰ কিন্তু পিওর কটন নহয় কটন সিল্কৰ হয় মানে আপোনালোকে যদি ছুই দিয়ে কাপোৰখিনি অকনমান বেয়া নহয় একদম পিওর কটনটো নহয় কটন সিল্কৰ হয় যেহেতু কৈ দিয়াটো ভাল যেটো 250 টকাত আমি কাপোৰটো দিও হেতুহে পিওর কটনৰ হয়
এইটো কিন্তু কটন সিল্কৰ হয় কিন্তু কাপোৰটো বহুত বেছি ভাল আছে মানে ৰাফ ইউজ কৰিব পাৰে একদম বেয়া নহয় পিন্ধিলে বহুত ভাল পাব এইটো আছে পিংক এণ্ড ব্লেকত এনেকুৱা যদি ভাল লাগে স্ক্ৰীনশ্বট ৰাখিব বহুত বেছি সুন্দৰ আছে 190 টকা শিপিং এক্সট্ৰা আহি যাব এটা শিপিঙত আপোনালোকক কৰিছোঁ মাত্ৰ এনেকুৱা প্ৰিণ্টেড যোৰা ল'লে আপোনালোকে তিনিটা যিকোনো কালাৰ মিলাই কিনে ল'ব পাৰে বহুতখিনি কালাৰ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এখন আছে মেখেলা এইটো ব্লাউজ পিচ স্কাই ব্লু কালাৰ থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব মাত্ৰ 190 টকা শিপিং এক্সট্ৰা আহি যাব এযোৰ পিংকত দেখাইছোঁ এইটো আছে পিংক কালাৰ এইখন হৈছে ইয়াৰে চাদৰখন এইখন আছে ইয়াৰে চাদৰ আৰু এইখন আহি যাব মেখেলা যদি এইযোৰ কাপোৰো ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখিব পাৰিব 190 টকা শিপিং এক্সট্ৰা অনলি এই প্ৰিণ্টেড কাপোৰখিনি যদি এটা শিপিঙত লয় তেতিয়াহ'লে আপোনালোকে তিনিযোৰ কাপোৰ ল'ব পাৰিব আৰু এযোৰ দেখাইছোঁ এইটো 190 টকাৰে হয় এইখন থাকিব ইয়াৰে চাদৰ এখন আছে চাদৰখন আৰু এইখন আহি যাব মেখেলা এইখিনিও আপোনালোকে 190 টকাতে ল'ব পাৰিব এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখিব 190 টকা শিপিং এক্সট্ৰা আহি যাব ইয়াৰে কালাৰ অপশ্যনখিনি মই আপোনালোকক জাষ্ট এনে দেখাই দিছোঁ কাৰণ এটা পিচ মই খুলি দেখালোঁ অলৰেডি এইটো চাওক এখন মেখেলা আৰু এখন চাদৰ ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব 190 টকা শিপিং এক্সট্ৰা আহি যাব এটা আছে পাৰ্পল এণ্ড হোৱাইটত এইটো আছে পাৰ্পল এণ্ড হোৱাইট এখন মেখেলা ভাল লাগিলে সোনকালে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব মাত্ৰ 190 টকা শিপিং এক্সট্ৰা আহি যাব আৰু এযোৰ এখন আছে ৰেড আৰু এয়া এখন চাদৰ এখন মেখেলা ভাল লাগিলে আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰিব যেহেতু কাপোৰবিলাক আমাৰ পৰা পুৰা চেক কৰি কিনে দিয়া হয় আপোনালোকে কোনো ধৰণৰ দাগি বা তেনেকুৱা কোনো নাপায় আপোনালোকে এইবিলাক কাপোৰৰ ৰিটাৰ্ণ এক্সচেঞ্জ নহ'ব যদি কিবা বাই চান্স দাগি থাকে তেতিয়াহে ৰিটাৰ্ণ এক্সচেঞ্জ হ'ব এনে আপোনালোকৰ কোনো ধৰণৰ ৰিটাৰ্ণ এক্সচেঞ্জ নহয় এইটো আছে স্কাই ব্লু গ্ৰে এণ্ড হোৱাইটত ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব কটন চিল্কৰ হয় এইখিনি কাপোৰ আৰু এটা ধুনীয়া ডিজাইন দেখাইছোঁ এইটো কালাৰিং আছে এইটো কালাৰিঙত থাকিব এখন আছে চাদৰ আৰু এইখন আহি যাব ইয়াৰে মেখেলা এইটো যদি ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখিব 190 টকা শিপিং এক্সট্ৰা আহি যাব কালাৰ অপশ্যন দেখাই দিছোঁ এখন চাদৰ আছে এখন চাদৰ আৰু এখন মেখেলা ভাল লাগিলে স্ক্ৰীনশ্বট ৰাখিব মাত্ৰ 190 টকা শিপিং এক্সট্ৰা আহি যাব এইটো আছে পিংক এণ্ড বেবি পিংকত এইটো ভাল লাগিলে আপোনালোকে স্ক্ৰীনশ্বট লৈ যোগাযোগ কৰক মাত্ৰ 190 টকা শিপিং এক্সট্ৰা থাকিব এটা শিপিঙত এনেকুৱা কটন যোৰা আপোনালোকে তিনিযোৰ ল'ব পাৰিব এইটো আছে স্কাই ব্লু এণ্ড ব্লু কামত পাব এইটো আছে ৰেড এণ্ড পিংকত এইটো পিচ পিংক হয় ভাল লাগিলে এইটো ল'ব পাৰে মাত্ৰ 190 টকা শিপিং এক্সট্ৰা আপোনালোকে এটা শিপিঙত এনেকুৱা অনলি কটন প্ৰিণ্টেড যোৰা তিনিটা ল'ব পাৰিব আৰু যদি আপোনালোকৰ কালেকশ্যনসমূহ ভাল লাগিছে আপোনালোকে ধুনীয়াকৈ আমাক লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব